হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি মই আকৌ আহিলোঁ আপোনালোকৰ মাজতে নতুন এটা ভিডিঅ' লৈ। আজি ভিডিঅ'টোত মই এটা বস্তু দেখাম আপোনালোকক। এটা বস্তু মই অৰ্ডাৰ দিছিলোঁ, আনবক্সিং কৰি দেখাম। আৰু আপোনালোকে কি হ'ব পাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তেনেহ'লে গাইজ আপোনালোকে চাবলৈ এক্সাইটেড নে? তেনেহ'লে এতিয়া মই আনবক্সিং কৰিম। গাইজ মই কি বস্তু আনিছোঁ আপোনালোকক এতিয়া দেখাম আনবক্সিং কৰি। এইটো চাওক কিমান ডাঙৰ, এইটো কি হ'ব পাৰে আপোনালোকে কওকচোন বাৰু। এতিয়া মই এইটো আনবক্সিং কৰিম। এতিয়া চাওক আনবক্সিং কৰিব লৈছোঁ। বাপৰে ইমান টান ফালিব পৰা নাই। এতিয়া মই আকৌ আনবক্সিং কৰিব লৈছোঁ। চাওক এতিয়া মই লাহে লাহে ফালি আছোঁ। এইটো বহুত টাইটকৈ পেকিং কৰি থোৱা আছে। ইফালে বা ইফালে এইটো চাওক বা গাইজ কি বস্তু হয় আপোনালোকে জানেনে বাৰু? এতিয়া মই আপোনালোকক দেখাম এইটো উলিয়াই মিনি অ' মাই গড, পেলালোঁ এইটো পৰিয়ে গ'ল। তুলি লৈছোঁ আকৌ এতিয়া মই আপোনালোকক দেখাম। এতিয়া এইটো উলিয়াই এইয়া চাওক মোৰ এইটো কি দেখিছেনে বাৰু? মোবাইল ষ্টেণ্ড আহি গ'ল। মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ, পালেহি আজি। বেছি দাম নহয় বাৰু, এইটো 400 টকাৰ ভিতৰতে পায় ফ্লিপকাৰ্টত মোবাইল ষ্টেণ্ড। আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব। ইফালে চাই আছোঁ এতিয়া মই মোবাইল ষ্টেণ্ডডাল। এতিয়া মই আপোনালোকক মোবাইল ষ্টেণ্ডডাল ফিটিং কৰি দেখাম। ল'ব পাৰে। যথেষ্টখিনিও একদম ওখ হয়, বহুত ওখ হয়। ইমান ওখ আৰু মোৰ কাৰণে নালাগে, মোৰতো কটীয়া মটীয়া ইমান ওখ হ'ব নালাগে। এতিয়া চাব দেই, মই চাপৰ কৰি লৈছোঁ। চাপৰ কৰি এতিয়া নটটো টান কৰি লৈছোঁ, নহ'লে আকৌ তললৈ গুচি আহিব নহয়, হুলক ধুলুক হয়। এতিয়া মই টান কৰি লৈছোঁ, ইয়াত নটটো কচি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত আপোনালোকক মই মোবাইলটো ফিটিং কৰি দেখাম একেবাৰে ধুনীয়াকৈ। এয়া চাওক, এয়া ইমান দীঘলো কৰিব পাৰে, দেখিছেনে কিমান দীঘল হৈ গৈছে? দীঘল কৰি পিনি এতিয়া মই আপোনালোকক দীঘল কৰিও দেখাইছোঁ ফিটিং কৰি। এয়া চাওক কিমান ওপৰলৈকে যায়, দেখিছেনে? তাৰপৰা হেৰিটো ওপৰত মোবাইল লগোৱা, সেইটো লগাবলৈ আছে। এতিয়া সেইটো কাৰণে মই আকৌ মোবাইলটো লগাই দেখাম আপোনালোকক। এতিয়া এইটো বস্তু চাওক, চাপৰ কৰি লৈছোঁ মই লগাবলৈ। এইটো বস্তু তাত লগাব লাগিব। এয়া চাওক, এতিয়া মই এইটো আপোনালোকক লগাই দেখাম। এইয়া এনেকৈ টান কৰি ল'ব লাগিব। মোবাইলটো এনেকৈ পঠালিকৈও ল'ব পাৰে, দীঘলকৈও ল'ব পাৰে বাৰু। এইটো সুবিধাটো ভালেই আছে এইটোত। এয়া চাওক মই এইটো টান কৰি আছোঁ। এয়া দেখিছেনে বাৰু? টান কৰি আছোঁ মই। এতিয়া আপোনালোকৰ মোবাইলটো লগাই দেখাম মই। মোবাইলটো দিয়া। এয়া মোবাইলটো লগাই দেখাম আপোনালোকক এতিয়া মই। এয়া চাওক মোবাইলটো লগাইছোঁ মই। এতিয়া বৰ্তমান কাৰণে মই এডালে লৈছোঁ, আৰু পিছত আকৌ মোৰ ভিডিঅ' বনাবলৈ, ৰিলচ বনাবলৈ ৰিং লাইট এটা ল'ব লাগিব। বৰ্তমান কাৰণে এইটোৱে লৈছোঁ মই এতিয়া। এইডাল মোক খুব প্ৰয়োজন হৈ আছিল, বহুত প্ৰয়োজন হৈ আছিল। এয়া চাওক, তেওঁ টান কৰি দিছে মানে দেখাইছে মোক। এয়া চাওক পঠালিকৈ থ'ব পাৰে, পঠালিকৈও থ'ব পাৰে এনেকৈ, আকৌ এনেকৈ দীঘলকৈও থ'ব পাৰে। এই দেখিছেনে? বহুতে ভাল বাৰু, ভাল লাগিছে। তো গাইজ এইডালে আছিল মোৰ ষ্টেণ্ড। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব বাৰু। আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ লগতে